আপোনাৰ সায়াটিকাৰ সমস্যা দূৰ কৰা মানে আপোনাৰ কঁকালৰ পৰা ভৰিলৈকে যোৱা বিষৰ সমস্যা দূৰ কৰা মাত্ৰ এটা সহজ ব্যায়াম ব্যায়ামটো আপুনি বিছনাত শুইও কৰিব পাৰিব নহলে বা আপুনি সফা পকাখনত পেট পেলাই লৈও কৰিব পাৰিব আহক আমি একেলগে ব্যায়ামটো কৰো ব্যায়ামটো কৰাৰ বাবে আপুনি এনেকে পেট পেলাই শুই ল'ব আৰু হাত দুখনৰ ওপৰত আপোনাৰ মূৰটো ৰাখিব এনেকৈ ৰাখি আপুনি মই দেখুৱাৰ দৰে ব্যায়ামটো কৰিব ব্যায়ামটো মই আপোনালোকক লাহে লাহে কৰি দেখাম যাতে আপোনালোকে ব্যায়ামটো সহজে কৰিব পাৰে ব্যায়ামটো আপুনি মই কৰাৰ ধৰণে একেধৰণে কৰিব এই ব্যায়ামটো আপুনি ৰাতি শুতে বিছনাত নহলে বা আপুনি সফা পকাখনত পেট পেলাই লৈও কৰিব পাৰে আৰু আপুনি এই ব্যায়ামটো যদি সদায় কৰি যাই থাকে আপোনাৰ সায়াটিকাৰ সমস্যা মানে আপোনাৰ কঁকালৰ পৰা ভৰিলৈ যোৱা বিষৰ সমস্যা একেবাৰে নাইকিয়া হৈছে বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ